দিনটো বেকাৰ আজি কাম একো নাই, শুই আছোঁ বিচনাত ভাত অকণ খাই। কিমান আৰু থাকিম শুই, নালাগে ভাল। ৰুমৰ ভিতৰত চাফা কৰিলোঁ অলপ মকৰাৰ জাল। পাছফালে আহিলোঁ বাৰীখন চাওঁ বুলি, যোৱাকালি ৰুইছিলোঁ ৰঙালাওৰ পুলি। তামোল পাণৰ তলে তলে আনাৰসৰ খেতি, গছ গছনিৰে ভৰা যিহে অলপ মাটি। লেটেকু গছত আহিছে লমালমে ফল, পুলি দুটা আছে যদিও লগা নাই কল। এইফালে তিনিটা গছত ফলিছে আম, কঁঠালবোৰো বৰ সোৱাদ পকিলে খাম। প্লাম গছত লাগিছে কেইটা মাত্ৰ ফল, বনবগৰী গছত মাত্ৰ কেইটামানহে ৰল। থোপা থোপে লাগিছে গছত অমিতা, গছবোৰত আহিছে কিছু সুমথিৰা। নানা ৰঙৰ ফুল যেনে জবা নাৰ্জী তগৰ, ৰঙা ৰঙৰ গোলাপ ফুল সকলোৰে মনৰ। আধা মৰা হৈ আছে ফুল পাৰি জাত, কিছুদিন পিছতেই ফুলিব গন্ধৰাজ। এনেই মই দেখুৱালোঁ ঘৰৰ ফুল ফল, ইমানতে আজিৰ ব্লগ সমাপ্ত হ'ল।